নমস্কাৰ সকলোকে। আজি মই লৈ আহিছোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ বিষয়ে দহশাৰী বাক্য। সেইকেইটা হৈছে ১ নম্বৰ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুপতি নামৰ ঠাইত। তেওঁৰ দেউতাকৰ নাম আছিল বীৰস্বামী আৰু মাকৰ নাম আছিল চিতাম্মা। ৩ নম্বৰ, তেখেত ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। ৪ নম্বৰ, শিক্ষকসকলৰ প্ৰতি থকা শ্ৰদ্ধা, মৰম আৰু বিশ্বাস তথা সন্মানৰ বাবে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে তেখেতৰ জন্মদিনটো শিক্ষকসকললৈ উৎসৰ্গিত কৰিছিল। ৫ নম্বৰ, সেইবাবে তেখেতৰ জন্মদিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ। ৬ নম্বৰ, ডক্টৰ ৰাধাকৃষ্ণদেৱে তেখেতৰ পাণ্ডিত্যৰ বাবে বিভিন্ন বঁটা লাভ কৰাৰ লগতে ১৯৫৪ চনত ভাৰতৰত্ন বঁটা লাভ কৰিছিল। ৭ নম্বৰ, তেখেত এগৰাকী মহান পণ্ডিত, দাৰ্শনিক, শিক্ষক তথা ৰাজনীতিবিদ আছিল। ৮ নম্বৰ, ১৯০৩ চনত ১৬ বছৰ বয়সতে তেওঁ শিৱকামুৰ লগত বিবাহ হয়। ৯ নম্বৰ, তেওঁৰ আত্মজীৱনীখনৰ নাম হ'ল মাই চাৰ্চ ফৰ ট্ৰুথ। ১০ নম্বৰ, এইগৰাকী মহান ব্যক্তিৰ ১৯৭৫ চনৰ ১৭ এপ্ৰিল তাৰিখে মাদ্ৰাজত ইহলীলা ত্যাগ কৰিছিল।